মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে খুজিছে ঠিকনা স্মৃতিবোৰ অতীতৰ সময়ৰ আঘাতত উমি উমি জ্বলিছে ক্লান্ত বাসনা সময়ৰ ডাকুৱাল যেতিয়া আহিব পদূলিৰ বকুলেও তেতিয়াই হাঁহিব সময়ৰ ডাকুৱাল যেতিয়া আহিব পদূলিৰ বকুলেও তেতিয়াই হাঁহিব মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে খুজিছে ঠিকনা মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে পাবনে ঠিকনা বুকুতে বাঢ়িছে বিষাদৰ মালিতা কোনেনো সিঁচিব পোহৰৰ মুকুতা অনুৰক্ত মনতে বিমূৰ্ত ভাৱনা কোনেনো খুজাব মনৰে কামনা মই খেয়ালি কবি লেখো অভিমানৰে কবিতা মোৰ বাটত আছে অলেখ গজালৰে দলিচা মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে খুজিছে ঠিকনা মোৰ হৃদয়ৰ আবেগৰ টোপোলাত লিখি ৰখা চিঠিবোৰে পাবনে ঠিকনা ইয়াত সময়টো हेलो अरुण सर हेलो तुम माथा जोआ माहर सेल बिला की होल एकु सेल रिपोर्ट मोर सद अहा नाय जे ना सर মই এবাৰ আপডেট দি দিম আপোনাক সব বিলা ডায়লগ বিলাক তুম মাথাত ৰাখ দুদিনৰ ভিতৰত যদি ৰিপৰ্ট নাপাও নহয় আহিব নালাগে আৰু অফিচলৈ বুজিলি
ঠিক আছে ছাৰ। এই ঠিক আছে বিলাক 2 মাহৰ পৰা শুনি আছোঁ কিন্তু মই। নাই মই কৰি দিম চাকৰি ছাৰ। কৰিবলৈ মন থাকিলে কৰিবি, নকৰিলে মানে নাহিবি। মাহে মাহে দৰমহাকেইটা তোৰ বাপেৰৰ টকা দি মই দি থকা নাই। ঠিক আছে ছাৰ। আৰু শুন, আজি অফিচলৈ আহোঁতে এই বজাৰৰ পৰা শাক পাচলি কেইটামান বজাৰ কৰি আমাৰ ঘৰত দি থৈ আহিবি। ঠিক আছে।